হাই মই বাবুল আমাৰ অসমত কেনেকুৱা শিক্ষক আছে চাব নেকি চোৱাকচোন এজন আমাৰ শিক্ষক অসমত কেনেকুৱা শিক্ষক বুলি ক'ব পাৰি জানো এজনক অসমৰ বহু আজব শিক্ষক শিক্ষয়িত্ৰীক দেখিলে আপুনি দেখিলে বহু আজব বিদ্যালয়ও আজি আমি আপোনাক দেখুৱাম বিশ্বৰ আটাইতকৈ আজব প্ৰধান শিক্ষকজনক এইখন লখিমপুৰ জিলাৰ নাওবৈচা শিক্ষা খণ্ডৰ অধীনস্থ ফুকন দলনী প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খনতে আপুনি লগ পাব বিশ্বৰ আটাইতকৈ আজব প্ৰধান শিক্ষক এগৰাকী ঘনকান্ত শইকীয়াক পিছে এগৰাকী হেড ছাৰৰ জ্ঞানৰ নমুনা চাব নেকি আমাৰ সাংবাদিকে বিদ্যালয়খনত প্ৰৱেশ কৰিয়েই সুধিছিল আপুনি টিভি চাইনে তাৰ উত্তৰ কি দিলে শুনকচোন ছাৰৰ মুখেৰে আপুনি টিভি চাইনে কম চাওঁ নিউজবিলাক চাইনে নাই অসমীয়া নিউজো কম চাই মই নাচাওঁ তেনে আপোনাৰ সন্মুখত যে এটা আছাম কি চেনেল এইটো এইটো BSNL দিলে নে কি এতিয়া মই নাজানো BSNL নে এয়াৰটেল গম নাপায় নাপাওঁ এইটো কি হ'ব পাৰে কোনটো এইটো সেইটো আপোনালোকৰ হেৰিটো লৈ আনিছে এতিয়া কি হ'ব পাৰে এতিয়া আপোনালোকে জানিব এতিয়া মোক সুধিলে মই কেনেকৈ জানিম বাৰু আপোনাৰ সন্মুখত যে মাইক্ৰফোনটো আছে মাইক্ৰফোনটো সেইটো মাইক্ৰফোন হয় নে নহয় এইটো চেনেলটো এইটো কি চেনেল তেনে এতিয়া BSNL নে এয়াৰটেল বুলি লিখা হ'লে পালোহেঁতেন হে আচ্ছা বা হেৰিটো হোৱা হ'লে পালোহেঁতেন এতিয়া ইয়াত লিখাই নাই দেখোন এয়াৰটেল বুলি ইয়াত লিখিছে জানো বা BSNL বুলি লিখিছে জানো এইটো লিখা নাই এইটো ধৰিব নোৱাৰো নিউজ চেনেল বুলি গম পায় নে নাপায় নিউজ চেনেল নিউজটো পাওঁ বাৰু এইটো নিউজৰ কি চেনেল হ'ব পাৰে নিউজৰ এতিয়া যিটো নতুনকৈ হেৰি কৰিছে সেইটো হ'ব পাৰে সেইটো মই ইমানখিনি নাজানো এইটো BSNL হ'ব বুলি আপুনি চিয়ৰ নে নহয় এইটো নিউজৰ এইটো আপুনি পঢ়ি দিয়কচোন কি লিখা আছে সেইটো মই পঢ়ি দিলোঁ দেখোন আছাম পিছৰখিনি কি আছামটো এইটো এতিয়া কিছুমান হেৰি এইটো টিয়ে আছে কিছুমান আকা হয় হয়নে তালুকচু হয় তলকচু হয় কি হ'ব পাৰে কৈ দিয়ক আকৌ এইটো টি নহয় জানো টি এতিয়া TALKS কি হ'ব পাৰে এতিয়া তালুকচ ন তালুকচু হ'ব পাৰে আছাম তালুকচ এইবাৰ ছাৰক সোধা হ'ল ছাৰৰ দেশখনৰ নাম কি ছাৰে উত্তৰ দিলে ইণ্ডিয়া ছাৰক ইংৰাজীত ইণ্ডিয়া বানান কৰিবলৈ দিয়া হ'ল তাৰপিছত কি হ'ল শুনকচোন আপোনাৰ দেশখন ইংৰাজীত কি ক'ব ইণ্ডিয়া ইংৰাজীত বানানটো কৰকচোন INDIAND লিখি ল'ব লাগিব কেনেকৈ কৰকচোন লিখি ল'ব লাগিব ইণ্ডিয়া আৰটো খায় INDIAN ইণ্ডিয়া কওক ইণ্ডিয়া বানানটো INDIAN RE হ'ব লাগে ইণ্ডিয়া এইটো বাৰু এইটো আকাত যাব এইবাৰ ছাৰক সোধা হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ছাৰে তপৰাই উত্তৰ দিলে নৰেন্দ্ৰ মোদী পিছে নৰেন্দ্ৰ মোদী ক'ৰ মানুহ বুলি সোধাতে ভালকৈ পৰিচয় দিলে দেশৰ প্ৰধানমন্ত্ৰীজনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী চিয়ৰ নহ'লে এনেই ক'ব পাৰিছেনে নৰেন্দ্ৰ মোদী ক'ৰ মানুহ পহিলা এনেই শুনিছিলোঁ দেই ডিব্ৰুগড়ৰ পৰা গৈ আকৌ তাৰ হেৰি ডিব্ৰুগড়ৰ পৰা তাৰপৰা এতিয়া বিয়া নে ক'ৰ সেইটো নাজানো প্ৰথমে শুনিছিলে ডিব্ৰুগড়ৰ পৰা গৈ হেৰি ক'ৰ পৰা ডিব্ৰুগড় নৰেন্দ্ৰ মোদী তাৰপৰা এতিয়া ডিব্ৰুগড়ৰ পৰা গৈ কি হ'ল নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল
অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়েও বহু কথা জানে এগৰাকী হেড ছাৰ ঘনকান্ত শইকীয়াই। ইংৰাজীৰ বৰ্ণমালাৰ ভাৱেল কিমানটা ক'লে শুনকচোন ছাৰে। ভাৱেল কেইটা ছাৰ? ভাওল হেৰি এনে 25টা বুলি কয়, এনে 5টা। ভাওল ইংৰাজী নহয় জানো? ভাৱেল কেইটা? 25টা। 5টা হেৰি সেইটোৱেনো সিহঁতে হেৰি কৰি আছে আৰু। এইবাৰ ছাৰক সোধা হ'ল অসমৰ লোকসভাৰ আসন, লোকসভাৰ সাংসদ আৰু লখিমপুৰৰ উপায়ুক্তৰ নাম। পিছে সেইসমূহ ছাৰৰ মনত আছে, মুখলেহে নাহে। যিহেতু বিদ্যালয়খন নাওবৈচা বিধানসভা সমষ্টিত, সেয়ে ছাৰক সোধা হ'ল তেওঁৰ বিধানসভা সমষ্টি আৰু বিধায়কৰ নাম কি। লোকসভাৰ আসন কিমান আছে অসমত? 200 কিটো আছিলে হ'বা হৈছে অকণমান দেই। নাওবৈচা সমষ্টিৰ বিধায়কজনৰ নাম জানেনে? এইজন আমাৰ এই এৰিয়া হেৰি আছিলে, মুখত নাহে তাৰমানে, মনত থাকে, মুখলৈ নাহে তাৰমানে। আপুনি ভাবিছে ইয়াতে শেষ হ'ল নেকি হেড ছাৰৰ জ্ঞানৰ গভীৰতা? ৰ'ব আৰু বহু কথাই জানে হেড ছাৰ ঘনকান্ত শইকীয়াই। ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এইজন হেৰি আছিলে, কি কবি সেই মনত থাকে, মুখলৈ নাহে তাৰমানে। ভাৰতৰ ৰাষ্ট্ৰপতি? সেইটোৱেতো মনত আছে, কিন্তু সেইটো এতিয়া মুখলৈ অহা নাই। অসমৰ ৰাজ্যপালজনৰ নাম জানেনে? জানিছিলোঁ, এতিয়া পাহৰি আছোঁ, মনলৈ অহা নাই। মোৰ পেটত আছে কিন্তু গোটেইখিনি মনলৈ অহা নাই। ছাৰক সোধা হ'ল অসমত কোন দলে চৰকাৰ গঠন কৰিছে। ছাৰে তপৰাই উত্তৰ দিলে, বিজেপি। পিছে বিজেপিৰ সম্পূৰ্ণ নাম সোধাতহে লাগিল ছাৰৰ লেঠা। বিজেপিৰ ফুল ফৰ্মটো কি? ফুল ফৰ্মটো এতিয়ালৈকে মই বৰ্তমানে সেইটো হেৰি কৰা নাই। বিজেপিৰ ফুল ফৰ্মটো নাজানে? নাজানো। জানে, এতিয়াতো আমাৰ চৰকাৰ কোনে গঠন কৰিছে? বিজেপি চৰকাৰে। আপুনি ফুল ফৰ্মটো নাজানে? নাজানো। ইমানখিনি শুনাৰ পিছত আপুনি হেড ছাৰ ঘনকান্ত শইকীয়াৰ প্ৰশংসা কৰিবনে? শলাগ ল'বনে তেওঁৰ কৰ্মৰাজিৰ? পিছে এটা কথাত আপুনি ছাৰৰ শলাগ নলৈ নোৱাৰিছে। ছাৰে হেনো ডিঙিত সেতুপি দিও ৰাখিব পাৰে নিজকে কণ্ট্ৰলত। সেয়ে স্কুলত আহি কোনোদিনে হেনো ল'ৰা ছোৱালীক মাৰপিট নকৰে। স্কুল অহাৰ আগত কালি সকাম এখন আছিলে গাঁৱতে। তাৰপৰা সেই ৰাতি টোপনি ক্ষতিও হ'ল। তাৰপৰা সেই খালোঁ, সেই গোন্ধটো এতিয়া নাই যোৱা হ'ব। এতিয়া ল'ৰা ছোৱালীয়ে কি পঢ়াব আপুনি? মই যিকেইটা অজু হেৰিটো সেইটোৱে চাওঁ, আৰু মই ল'ৰা ছোৱালীক পিটিবলৈ নাযাওঁ। আকৌ ক'ব নোৱাৰি খাই মেলি পিটিছে বুলি ক'ব নহয়, সেইটো কাৰণে মই সেইফালে খাই মেলি পিটাৰ অভ্যাসটো নাই? নাই। এতিয়া প্ৰশ্ন হয়, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকত বেয়া ৰিজাল্ট হোৱা একাংশ হাইস্কুলৰ প্ৰধান শিক্ষকক সংবাদ মাধ্যমৰ সন্মুখতে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিছিল। কিন্তু কণ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ আদিপাঠ প্ৰদান কৰা এনেধৰণৰ আজব শিক্ষকৰ বাবে কি ব্যৱস্থা ল'ব, সেয়াহে এতিয়া ডাঙৰ কথা। নাওবৈচাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ইনজামৰ সহযোগত হাছিনুৰ আলম, আছাম টক্স। ভিডিঅ'টো চাই খুব হাঁহি উঠিলে ন আপোনাৰ? নুঠিব কিয়? ছাত্ৰ ছাত্ৰীয়ে পঢ়াব পাৰিব আজি এজনৰ মানুহক। কোন বুঢ় বকা চাকৰি দিলে জানো তাক? লোকৰ ভিডিঅ' অৱশ্যে মই নকল কৰিছোঁ দেই, ভিডিঅ'টো আপলোড দিছোঁহে জমনি কৰিবৰ বাবে। জয় আই অসম।